লখিমপুৰৰ চকুলো ৰঙা নদী এতিয়া শান্ত, কিন্তু এতিয়াও অশান্ত নৈপৰীয়া মানুহৰ মনবোৰ। নৈৰ পানী শুকাল, কিন্তু শুকোৱা নাই চকুৰ পানী। দুখৰ কথাবোৰ কৈ গৈছে মহিলাগৰাকীয়ে। প্ৰলয়ংকাৰী বানৰ সময়ত গৰ্ভৱতী আছিল তাই। বানে নিমিষতে ধুই নিছিল সকলো। এবুকু পানীত পেটৰ সন্তানক বচাবলৈ জীৱন মৰণৰ সৈতে যুঁজিছিল তাই। কিছুদিনৰ পিছতেই মথাউৰিৰ ওপৰতে এখন চালিৰ তলত জন্ম দিছিল এটি পুত্ৰ সন্তান। পিছে সন্তানটো নাবাছিল। জন্মৰ 11 দিনৰ পিছত ঢুকাল দেৱশিশুটি। কেঁচুৱাটো মানে এই গৰ্ভত যেতিয়া নাছিলে তেতিয়া তাৰমানে পানীত থাকিলোঁ যে, তেতিয়া বহুত তাৰমানে হেৰি পালে সন্তানটো। 4 দিন গা বেয়া কৰিলে, বাৰিষা ঘৰ দুৱাৰ গ'লে, পইচা পাতি নাইকিয়া, চিভিল নিবলৈ, সেনেকেনে নোৱা দুখন মৰি থাকিলে জন্ম হৈ। চকুলোতো কি কৈ গ'ল দুখৰ কথাবোৰ। চিকিৎসা নোপোৱাৰ বাবে হেৰুৱালে সন্তানটো। ৰাস্তাৰ ওপৰতে আছোঁ, চালিৰ ওপৰত, বতাহ বৰষুণ আহে, পানী, চাংতললৈ সোমাওঁ, এনেকৈ ক'ৰবাত সোমাই ল'ৰাটো গুটি থাকিলোঁ। ল'ৰাটোৱে বহুত কষ্ট পালে, হাৰা বতাহ পালে, পানী গেছ পালে, পাই পিনি ল'ৰাটো মৰি থাকিলে। কোলাত থকা 2.5 বছৰীয়া কণমানিজনীয়ে মাকৰ চকুলোবোৰ মচি দিছে। তাই নাজানে দুখ কি, বানপানীৰ ভয়াৱহতা কিমান। এই হৃদয় বিদাৰক দৃশ্য লখিমপুৰৰ বনগাঁও দুৱৰাপাৰা অঞ্চলৰ। বানত সৰ্বস্ব হেৰুৱাই আজিও মথাউৰিৰ বাসিন্দা এওঁলোক। বানৰ সময়তো এইসকল লোক ইয়াতে আছিল আৰু আজিৰ দিনটোতো এইসকল লোকে এখন চালি তৰি মথাউৰিৰ ওপৰতে আছে। সহায়ৰ নামত চৰকাৰৰ ফালৰ পৰা 15 দিনে মাত্ৰ খাব পৰাকৈ কেইটামান চাউল, কেইটামান দালি, আৰু তাৰ পিছত পুনৰ সংস্থাপনৰ নামত একোটা বৃহৎ শূন্য। হয়, এতিয়াও মথাউৰিত আশ্ৰয় লৈ আছে 5 ঘৰ লোকে। তেওঁলোকে নাপালে কোনো ক্ষতিপূৰণ। বানৰ পিছত খবৰ এটা নললে বিধায়ক তথা প্ৰশাসনে। বানৰ পাছত আমি এনেকুৱা যন্ত্ৰণা ভুগিবলগীয়া হৈছে। প্ৰথমতে আমাক যিটো ৰিলিফ দিলে, ত্ৰিপাল দিছে, তাৰ পাছত কোনো আমাৰ তাৰমানে বিধায়ক নাই, DC নাই, তাৰমানে কোনো অহা নাই এতিয়া বৰ্তমান ইয়ালৈ। প্ৰতিদিন আহিছে এনেকৈ কৰি, যিখিনি মানুহ আহিছে আমি সেইখিনিকে চিনি পাইছোঁ আৰু দেখিছোঁ, সেইখিনি মানুহক কৈছোঁ। আৰু তাৰ ওপৰঞ্চি আমাক কোনোবা DC বা MLA মন্ত্ৰী কোনোবা এনেকৈ কোনো মানে অহা নাই আৰু। আস্থা আৰু বিশ্বাসৰ কথা কোৱা চৰকাৰখনেও একো এটা কৰা নাই। সকলোৱে ভাও দিছে চকুমুদা কুলিৰ। চৰকাৰে সদায় আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কয় আস্থা আৰু বিশ্বাস। আপোনালোকে দেখিছে, যদি আস্থা আৰু বিশ্বাসতে তেওঁলোকে যদি আস্থা আৰু বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰিলেহেঁতেন, এইসকল ব্যক্তি আজি 5 মাহ দিন এনেকৈ থাকিবলগীয়া কোনো কথাই নাছিলে। আৰু তেওঁলোকৰ সদিচ্ছাৰ, কিন্তু তেওঁলোকৰ সদিচ্ছাৰ অভাৱ আছে চৰকাৰখনৰ। আৰু স্থানীয় প্ৰশাসন, আমাৰ লখিমপুৰৰ যিজন প্ৰশাসনৰ মুৰব্বী, লখিমপুৰৰ বিধায়ক, তেওঁলোকতো একদম চকুমুদা কুলিৰ দৰে ভাও ধৰি আছে। এইসকল মানুহক আমি 5 মাহৰ আগত যে আপোনালোকে প্ৰতিদিন টাইমে আহি পেলাই যিখিনি সহায় সহযোগ কৰিছিলে, তাৰপিছত তেওঁলোকৰ সদিচ্ছাৰ অভাৱৰ কাৰণে আজি এই মানুহখিনি দুখ দুৰ্গতিৰ যেন শেষেই নহ'ব এইসকল লোকৰ। কি দিলে? চাউল দালিকেইটা আৰু ত্ৰিপাল 1 নে 2খন দিলে, তাৰপৰা ENG মানুহে দিলে 2-3খন, তাৰবাদে একো দিয়া নাই। আমাৰ ল'ৰা ছোৱালী কান্দি কুটি এতিয়া স্কুল যাবলৈ কিতাপ ফলি নাই, কাপোৰ কানি নাই কিনি দিবলৈ। কঁকাল ভাগি পৰি আছে, চাবতিটো থাকিলোগে 10-12 দিন। এতিয়া ভাল নোহোৱা হ'ল, পানীত যাব নোৱাৰি পৰি কঁকাল ভাগি এতিয়া বহিবও নোৱাৰোঁ। এইসকল দুৰ্ভগীয়াৰ কথা এবাৰ দকৈ ভাবিবনে চৰকাৰে? নে নদীৰ পানী আৰু চকুৰ পানী একাকাৰ কৰি জীয়াই থাকিব লাগিব এওঁলোকে? কেমেৰা পাৰ্চন মৃন্ময় শৰ্মাৰ সৈতে লখিমপুৰৰ পৰা কৌস্তুভমণি কাকতিৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।